গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ চবকে স্বাগতম জনাইছোঁ আজি মানে বহুত মোৰ কাৰণে বহুত স্পেচিয়েল বাৰু কাৰণ বহুত দিনৰ মূৰত প্লেন কৰি লগৰকেইটাৰ লগত আজি কিবাকৈ মানে খানাটো হৈছে কিন্তু বতৰটো বহুত বেয়া আৰু মানে মানুহ যিমানকেইটা আছিল তাৰ পৰা দুটা কমি লাষ্ট 7টা নে 6টা হৈছে কিবা হ'লেও মানে খানা এটা খাম আজি বহুত দিনৰ মূৰত লগৰখিনি লগ পাম চ' বহুত ভাল লাগিব চ' ক'ত খানা খাওঁ কাৰ লগত খাওঁ দেখাই যাম চ' ব'লক অলপ ৰেডি হৈ লৈছোঁ এতিয়া মোৰ লগৰ এজনী আহিব তাইৰ লগত এনেকৈ যাম আমি ফাৰ্ষ্ট টাইম বজাৰ কৰি খানা খাম এক্সপিৰিয়েঞ্চটো ভাল লাগিছে আমি এতিয়া মোনা চোনা লৈ বজাৰ আলু বিচাৰি আহিছোঁ আলু চালু ক'ত পাই আমি নাজানো সেইকাৰণে থোৰা চা মুস্কিল হে হা ভাবি আছিলোঁ যা এই ইমান ডাঙৰ নল'বি অলপ সৰু ল তই ল'ব পৰা নাই এই তই খুৰা আহিলে হ'ব এতিয়া তই লৈছোঁ মই ল'ম ৰ খুৰা আহিলে হ'ব কেঁচা লগা হয় বজাৰ কৰি বজাৰ কৰা হৈ গ'লে মাংস ল'ব আহিছোঁ আমি এতিয়া মাংস বজাৰ কৰি ল'লোঁ বজাৰ কৰা হ'লে আমি এতিয়া যাওঁ আমাৰ গন্তব্যস্থানলৈ দি অলপ লাগিছে একদম মাংস বজাৰ কৰিয়ে আমি লগ এজনীক নিবৰ কাৰণে ৰখিছোঁ এতিয়া আৰু কোনো ফুল নাই একো নাই এতিয়া তো আগতে আছিল হয়তো এইটো চিজনত নুফুলে হয়তো বা এনেকুৱা কিবা হ'ব পাৰে কিন্তু আগতে এইটো পুখুৰীত মানে সেইকাৰণে বহুত মানে কোনো ফুল আছিল ন আৰু ফুলৰ কাৰণে বিখ্যাত আছিলে এইটো পুখুৰী আগতে ইয়াতে আমি আহি পাইছোঁ আগতে এইজনীহে আহি পোৱা নাই আগতে সেইকাৰণে আমি আহিলোঁ আজি আমাৰ ফ্ৰেণ্ড ক'ত আছে এই নালাগে বোলা এইজনী আমাৰ ছোৱালী এনজয় কৰিম বুলি আহিছোঁ আৰু ৰাণী হাই কওক এইকেইটা আমাৰ বাচ্চা পাৰ্টি সিহঁতক কওঁ নেকি হাই আমি আহি পাই গ'লো গাড়ীৰ পৰা নামি গ'লো নিবাইদে মুখখন চাব অলপ ব্লগিং লোৱা ভেৰি বিগ কিবা কৈছা আমি বেলেগৰ ঘৰত আহিছোঁ চাহ খাবা আহিছোঁ সিহঁতক এতিয়া আমি মানে অলপ ভাগৰ পেলাব আহিছোঁ বহুত ভাগৰ লাগিছে আমি বহুত কষ্ট কৰিলোঁ এতিয়া আমি বহি লৈছোঁ এইফালে চৌকা ৰান্ধনি আমি বহিম আৰু খাম আৰু এইফালে কিবা কামত খানা লগাইছে বহুত মানুহ আছে আমাৰ এইবিলাক চব যোগাৰ আহিছে আৰু এইফালে আমি এটা এইবিলাক চিপছ আছে এটা জুৰীয়া মই ভগাম এটা জুৰি
জুইকে নকওঁ আৰু তোৰ সেইটোৱে অঁ ধুনীয়া গাইছে তে কাছ চাছ আছে কিবা ইফালে ধুনীয়া তোমাৰ কিয় দুখ হৈছে দলিয়ে জুই ঠেলা দলি আমাৰ পানী জুই উঠিল ফাইনেলি আৰু এইফালে আলু কাটি আছে আৰু এইফালে মই এতিয়া চিপছ ছিঙিম চিপছ ছিঙি আছো চিপছ দেখাও চিপছ দেখাও এইখিনি ভাঙি নাথাকে কি দিছে ষ্টপ ষ্টপ ভাঙি দি মই লিংকে ভাঙি নাংগে মুড়ি মুড়ি এপাক আছে মুড়ি এপাক মুড়ি দোকানে আকৌ মুড়ি খাই পোৱা নাইতো মই মুড়ি এনে খাই ভাল নাপাওঁ মুড়ি খাওঁ ভাল নহয় মই চাল মুড়ি খাই ভাল নাপাওঁ তো মই একবাৰ খুব ভাল আছিল এইটো কাৰ মইনা বহুত টেষ্টি হৈছে গাইছ এইখিনি কাৰা কাৰি লাগিব অলপ পিছতে আমাৰ गाइस बहुत डिप्रेशन मैं डिप्रेशन में रहता हूँ हमेशा अभी मैं डिप्रेशन में हूँ माँ कसम কৈছো ঘৰত ভাত বনাই বনাই ইচ্ছা নোহোৱা গৈছে নাই নাই নিপিন্ধো সেইকাৰণে এটা ৰান বাহিৰত এটা মোৰ ইচ্ছা নাই তই যে পানীখিনি দেখা পাই মোৰ একদম মানে এটা জপিয়াই দিম যেন এনেকুৱা লাগছে এনেকুৱা গৰম চেলফি মাৰ জুইখিনি বহুত বেয়া কাৰণে হৈ গ'ল কি হাৱা চাৱা নাই একোৱে মানে হেৰিটো হাৱা লগা নাই হে ভগৱান কি হ'ব এইখিনি চলি তা ওম জন্তৰ ভিতৰ হাবু আংকাৰ কি ভংকৰ ফু ৱা উঠিছে উঠিছে পলিথিন কিটা কি গ'লে পলিথিন কিটা হেৰিয়ে সোমোৱা দিছে ইয়াতে ৰাৱণৰ মুখত এই জানো ধুনীয়াকৈ জুৰে জুৰে এই বহিছে মই গম পোৱা নাছিলোঁ ভাত হৈ গৈছিল জলি হৈছে চাইছোঁ বাকলি টিপি চাইছোঁ চাওঁ দাঙি দিছোঁ হৈছে বঢ়িয়া হৈছে নুমু গাইছ হৈছে নে কমেণ্ট কৰকচোন এই আমাৰ ভাত হৈ গ'ল এতিয়া মাংসত তেল বহাইছে মই মাংস ৰান্ধিম বুলি ভাবিছে নেকি নাভাবিব বাহুবলি হোটেল বহাব মই বহাম ফুৰাম কাম নকৰবি কৰ্ম দালি হৰ হৰ মহাদেৱ মাংস বহা মানুহ বহুত কিন্তু চবৰে অপিনিয়ন বেলেগ বেলেগ কিন্তু মই সদ্যহতে বিস্কুট খাই লওঁ মাংস হৈ আছে মাংস আমাৰ চবে লাচি গাইছ এইগৰাকী হৈছে ৰান্ধনি সঁচা খান ল'ব লাগিব ক'ব ৰাস্তাত এইগিলা একো নহয় ষ্টেটাছ নহয় যে আৰু মই ভাজা মাংস টেষ্ট কৰিব লাগিব দিবানে জুৰি দিবানে তুমি ভাজা মাংস অলপমান এয়া গাইছ খানা হৈ আছে খানা ভাজা মাংস তিন টুকুৰ মাংস আনছে ভাজা খাবা গৰম 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 মাংস হয় নে 3টা 4টা বাজি গ'ল ৰান্ধি আছে ৰান্ধনীয়া বোলে হা জৰি অ খাম মই খাব লাগছে জুই আমাৰ বেছি খা নহয় নাই পিছে না মাংস নাই না খালে মই দিব পিছ আৰু পিছ খাইছো যোগাৰ হৈছে পূজা হ'ব দে ভাত হৈ গ'ল এতিয়া আমি ভাত খাব ৰখি আছো ইফালে চব যোগাৰ হৈছে কিন্তু মাংস হোৱা নাই
মাংস ৰান্ধনীয়ে ৰখি আছোঁ ভাল হ'ব আৰু বহুত ডাঙৰ গাইছে আমাৰ ভাত বনাইছে মই টেঙা নাখাওঁ এটা নাখায় অলপমান খাম পিয়াজ কোনে কোনে খাবি মই খাম দলি অলপমান খাবি কি অলপমান খালি কিবা গম নাপায় গাইছে আমাৰ ভাত চলিছে এয়া মাংস এয়া ভাত এয়া পিঁয়াজ সেইখিনি গোটেইখিনিয়ে দিয়ে ভাই মই নিজে চুল লৈ লৈছোঁ এইখনতে থ এইখনৰ ওপৰতে তোমালোকৰ কি ক'ম আৰু একো ক'ব নাই যাতে নিমখ এয়া চুল গাইছ নিৰামিষ লৈ শাওনৰ মাছ মাংস নাখাই কণী দি খুৱাইছোঁ বেয়া নাপাবি দলি কেনেকুৱা হৈছে কোনে হৈছে দলি এনেকুৱা পাৰ্টি কৰি বহুত ভাল লাগে ৱাও মোৰ ভাত খোৱা আৰু এইফালে চলি আছে খোৱা গ'লে এতিয়া বাচন ধুব লাগিব খাইছোঁ যিহেতু বাচন এইটো লৈ যাওঁ যোগাৰ গাইছ যোগাৰ গাইছ খাইছোঁ যদি কৰিবও লাগিব এই বাচন বৰ্তন কৰা কৰি আছোঁ উপায় নাই কেনেকুৱা লাগিল একদম মজা মাংসটো আৰু লৈ সিজিব লগা আছিল মই বনাইছোঁ ভাই বাই 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 আজি ভিডিঅ'টো ইমানতে ইয়াতে শেষ কৰিছোঁ মই বাই বাই